আপোনালোক সকলোলৈকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই লোকেল চিকেন বনাই আছোঁ আপোনালোকক দেখুৱাম চাই থাকক মোৰ ভিডিঅ' কেৰাহীত তেলখিনি দি ল'লোঁ তাৰপিছত দালচেনি অকণমান দি দিছোঁ শুকান জলকীয়া দিছোঁ এতিয়া আদা নহৰু পেষ্টখিনি দি ল'লোঁ তাৰপিছত অকণমান লাই দিম কেঁচা গোন্ধটো যোৱাৰ পিছত তেনেকৈ ভাজিম আৰু অলপমান চবেইতো জানেই তথাপিও এনেই এটা ভিডিঅ' বনাইছোঁ আৰু মই এতিয়া মাংসখিনি দি দিম মেৰিনেট কৰি থোৱা নাই বাৰু দি দিছোঁ আৰু ডিৰেক্টলি ভাজি লওঁ নিমখ দিম আগতে নিমখ দি লৈছোঁ লগাই দিম যাতে পানীটো ওলাই যায় আৰু দেখিছেনে নৰসিংহ পাত এইখিনি মই মাংসত দি দিম যাতে ভাল এটা গোন্ধ ওলায় মোৰ বৰ ভাল লাগে চৰ্দি টিপিখিনি এনেকুৱা হ'ল এতিয়া এইখিনি জোল ৰাখি থ'ম আৰু আমাৰ দুজনৰ কাৰণে হাত দিম কি খাবা যা কি এইটো ঠাণ্ডা হাজমোলা ঠাণ্ডা 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 এইটো খোৱা এইটো